Hey guys, welcome to my YouTube channel. বহুত দিনৰ মই আপোনালোকৰ মানে ভিডিঅ' দিছোঁ ইউটিউবত আৰু আপোনালোকক লগ পাই আছোঁ মানে লগ পাইছোঁ আৰু এয়া চাওক আমাৰ গোলাপ ফুল কিমান ফুলিছে এয়া কেইটাবা হৈছে হিচাপে কৰা নাই এয়া গোলাপ ফুল মানে আজি ভিডিঅ'টো গোলাপ ফুলৰ নহয় কিন্তু অলপমান বেলেগ ধৰণৰ হ'ব তো মই আমাৰ গিল চিল মাৰি পেলাই যাওঁ এয়া গিল থাকোঁ বলকচোন আজি অলপমান ফুৰি আহোঁ আৰু এয়া আমাৰ মানে বিলাতী বগৰী লাগিছে এয়া বঙালী বগৰী বুলি কোৱা হয় তামান লাগিছে পকাহে নাই পকাইলে খাব পাৰোঁ পকাই নাই কি ক'ম আৰু মোক BMW লৈ বলকচোন এবাৰ অলপমান ফুৰি আহোঁগৈ আৰু এইযোৰ কিবা যোনে জানে কমেণ্টত যদি কোনোবা কমেণ্ট খোলা থাকে যোনে ক'ব পাৰে মই তাক লগত পুৰস্কাৰ এটা দিয়াব মই অকণমান দেখাই দিছোঁ এইটো হৈছে ফুল এই ফুলটো গুগলত মানে গুগলত চাৰ্চ নকৰাকৈ এই ফুলটোৰ নাম ক'ব লাগিব তেতিয়াহে দিম গিভআৱে তেখেতক গিফ্ট দিম আৰু গিভআৱে এটা আনিব বকচোন গাইছ অলপমান চাইকেল লৈ ওলাই গৈছোঁ গাইছ আৰু আগত আমাৰ দীপজ্যোতি গাঁৱত অলপমান ঘূৰি আহোঁ গ'ল যাবি তো আমাৰ মানে টিম মেম্বাৰ এনেকৈ ওলাই থাকে আহিয়ে থাকে যাই থাকে অ' দীপ দেখোন দীপ নহয় দেচোন তো গাইছ মানে আমাৰ এয়া ৰাস্তা পূৰা ফিনফিনা হৈ গৈছে গাইছ এইফালৰ পৰা আহোঁগৈ এইফালে নাযাওঁ এইফালে অলপমান যাম দেখাম বাৰু পূৰা মানে ৰাস্তা ফিনফিনি হৈছে আৰু মানে এয়া ঠিকাদাৰক সুধোতে কৈছে কি ঠিকাদাৰে এইটো ৰাস্তাত ন' স্পীড ব্ৰেকাৰ মানে স্পীড ব্ৰেকাৰ যে দিয়ে স্পীড ব্ৰেকাৰটো ইয়াত নাই ইয়াত স্কেমে নাই স্পীড ব্ৰেকাৰ দিবলৈ আজি এই বিহু তো গাছ কয়লা গোন্ধাই আছে যিহেতু নতুন ৰাস্তা আৰু মই দুখন হাত এই চলাই আছোঁ আৰু বেলি অস্ত যাব আৰু এই বেলি অস্ত যোৱাৰ সময়ত এটাই গান মোৰ মনত পৰে জুবিন দাৰ আকৌ বেলি পদু সেয়া আৰু জুবিন দা মানে অসমৰ গান মানে জুবিন দা দে আৰু আজি অলপমান ফুৰিবলৈ আহিছোঁ ফুৰি যাম থাকিম বাছ কাম শেষ মানে এইকেইদিন ভিডিঅ' দিয়া নাই পৰীক্ষা চলি আছে আৰু মানে অলপমান কাম থাকে না এইকেইদিন দিয়া নাই সেইবাবে মিউজিকৰো কেতিয়াবা কাম থাকে মিউজিকৰ ৰিহাৰ্চেল হওক বা সেইবিলাকে কাম থাকে আৰু এইফালে আমাৰ গাঁৱৰফালে মানে খেতি পুতিলে আপোনালোকে মানে ধান পুতিলে আৰু আপোনালোকৰ ফালে কিনে পুতিছে নে নাই ক'ব আকৌ এইফালে অলপমান গৰু চৰু সেইটো আমাৰ গৰু তাতে আছে মানে গাঁৱত চবচে মেইন গৰু আৰু এইখিনি চাই চাওক কি মজা লাগে ন গাইছ বেলেগ নুঘূৰিলে আপোনাৰ নিজৰ গাঁওখন এবাৰ ঘূৰিবচোন কি এটা ভাল লাগে ফিলিং এটা মেইন না কিন্তু আমাৰ কিছুমান গাঁও আছে আজিকালি কিছুমান ঠাই আছে থেপা থেপি বহুত বেছি হয় মানে বুজি পাইছেনে থেপা থেপি ইঘৰৰ লগত সিঘৰৰ লগত ইঘৰ গাঁওখনে মানে কথা চথা নাইকিয়া গৈছে কিন্তু বেয়া কথা ফাককেও মানুহ থাকিব লাগে আৰু যেনেকৈ আমাৰ নৱতীয়া গাঁও বহুত ফাক মানুহ ইঘৰৰ লগত পাছত 3 খোজ দি ভেদেহে ঘৰ মানুহ পাম ভাল মানুহ এইফালে মানে আৰু নিজৰ গাঁৱনো কোনে বেয়া ক'ব সেইটোও নহয় বাৰু এইফালে বেলি আছে মই BMW ৰখাই দিলোঁ অলপমান চাওকচোন আপোনালোকে সৰুটো হৈছে বেলি আৰু এইটো যে পাকা ৰাস্তাটো কি মজা ৰাস্তা হ'ব এইটো এটা ৰাস্তা হ'বলৈ গৈ আছে আৰু গৰু ছাগলী এইখিনি এই পথাৰখনে লাষ্ট তাৰপাছত পাব আপোনালোকৰ টোপ এটা বিউটি এটা নজাৰা এয়া গৰুৰ আৱাজ ঘোঁৰাও আছে আমাৰ ইয়াত প্ৰায়ভাগ মানুহে খেতি চেতি কৰিবলৈ ইয়াত খুব বেছি মানে কি কৰে ঘোঁৰা ব্যৱহাৰ কৰে আপোনালোকে শুনিব পাৰে গৰুৱে হাল বাইছিল বুলি ট্ৰেক্টৰে ইয়াত বেছি হাল বায় বাৰু কিন্তু গৰুৱে হাল বাইছিল ঘোঁৰাৰে হাল বায় মোক
ঠিকে কৈছোঁ মই কেতিয়াবা নেক্সট ভিডিঅ'ত চাগে মই দেখাব পাৰোঁ ঘোঁৰাৰে হাল বায় মই তাই 2 কিলা মাটি দেখাই দিছোঁ এই যে মানুহটোৱে যে কাম কৰি আছে সেইখিনি মাটি সেইখিনি পূৰা ঘোঁৰাই বোৱা মই চাই আছিলোঁ ভিডিঅ'টো মানে তেতিয়া চাৰ্জ নাছিলে বাবে কৰা নহ'ল কিন্তু এইটো পূৰা পানী আছিল এতিয়া পানী নাই ঘোঁৰাৰে হাল বায় হয় ট্ৰেক্টৰ মানে হাল বালে কি হয় ফচল বেছিও নোৱাৰোঁ মানে বেয়াও মাটিখিনি গুণাগুণটো ধ্বংস কৰি দিয়ে কিন্তু ঘোঁৰা বা গৰুৰ হাল বোৱা মোচনটোৱে বেলেগ 5 মিনিটৰ ভিডিঅ' হ'ল এতিয়া মই অলপমান কাটি দিছোঁ আকৌ তাত লগ পাইছোঁ বহুতে সুধি আছে যে ভাই তোৰ আগৰ ভিডিঅ'বোৰ কি হ'ল ৰামদেৱ যোৱা দেখাইছিলি যে চ' গাইজ মই কৈ দিছোঁ সেইবোৰ ভিডিঅ' মানে ডিলেট হৈ গ'ল চ' মই কৈ দিছোঁ মোৰ যোনটো আগৰ মোবাইল আছিল সেইটো অলপমান প্ৰব্লেম দিছিলে তাৰ ফলত 3 মাহ মই ভিডিঅ' দিব পৰা নাছিলোঁ 3 মাহ মানে হ'ব আৰু কি কৰিলে ইউটিউবে ডিলেট কৰি দিলে ভিডিঅ'খিনি মানে মোবাইলটো ইউটিউব অ'পেন হোৱা নাছিল বন্ধ হৈ গ'ল তাৰ পাছতো এটা নতুন মোবাইল কিনা হ'ল বৰ্তমান যোনটো ভিডিঅ' চাই আছে আপোনালোকে এইটো মোবাইলৰ পৰা কিনা হ'ল আৰু বৰ্তমান ইটো মোবাইলে ভিডিঅ' চাই আছে আৰু আগন্তুকটো চাই থাকিব এয়া গাঁৱৰ পৰিৱেশ এইটো বাঢ়ি বনোৱা বাঁহ হয় বিজুলী বাঁহ দেখাই দিছোঁ মানে মই নিজে বাঁহী বনাওঁ আৰু নিজে নিজে বজাওঁ আৰু খুব বেছি মই বাঁহীবোৰ কিনা হয় বাঁহীবোৰ হয় মই বেছিভাগ বাঁহী নবনাওঁ মানে কেতিয়াবা মন গ'লে এডাল দুডাল বনাওঁ কিন্তু নবনাওঁ প্ৰায় মানে তেওঁ মই কিনি আনি মই বাঁহীবিলাক বজাওঁ আৰু খুব বেছি আহি আছোঁ আমাৰ এইখিনিত পালোহি এয়া কপিলী নদী এয়া আমাৰ চাং অলপমান স্পীড দিছোঁ বাৰু মই অকণমান BMW মানে যদি মোবাইল নাথাকে আমাৰ ষ্টাৰ্ট মাৰিলোঁ এই ৰাস্তাত এয়া মানে আমাৰ জলসিঞ্চন বিভাগ আৰু দিব মানে ইয়াত মানুহে কি হয় ডিম্পু বুলি বেছি কাটে আকৌ ইয়াতে ভালো লাগে ইয়াতে মানে এইটো মাতিলে ডিম্পু বুলি মানে নৱতীয়া গাঁওখনে আৰু এখন গাঁও এটা পৰিৱেশ এটা মই তাৰ মাজত নাই চহৰত যিটো আমেজ আছে না গাঁৱত তাতকৈ বহুত আমেজ বেছি এনেকুৱা চাওক পৰিৱেশ গাঁৱৰ পূৰা খেতি বাতি কাম চলি আছে সেইফালে ৰুলে বাৰু অলপমান সেইফালে ৰোৱা নাই মানে ৰুব লাহেকৈ কাম শেষ বাই অকণমান আগলৈকে আহোঁ তাৰপিছত এটা পিক দিওঁ আৰু আজিৰ ভিডিঅ'টো তাতে সামৰিম ব'লকচোন দীপজ্যোতি আৰু দীপজ্যোতি আৰু খুটুক আমি চলাই যাওঁ এইফালে ব্লগ বনাই আছে দেই আৰু মোক দেখি চবেই এইবিলাক বনাইছে ফাৰ্ষ্ট ময়ে বনাইছোঁ এইবিলাক মোক দেখি চবে আৰু আমিনো কম মাল নহয় মাজতে উঠাই দিবা এই বান্ধ হয় তো গাইজ তুম মাজত চাইকেল মানে চাইকেল নহয় BMW আৰু এইফালে মানে ৰাস্তা বনাই আছে তেওঁ ইয়াৰ ওপৰত আৰু এটা মাৰি দিছে যাতে এইটো লাষ্ট আৰু এইটো লাষ্ট ফিনিচিং এইটো শেষ কিন্তু তাৰ ওপৰত আৰু এটা মাৰি দিছে যিহেতু যাতে ৰাস্তাটো মানে লাষ্টিং কৰে আৰু বহুত দিনলৈ বহুত দিন আহিছে বহুত বছৰ সেইবিলাকলৈ আৰু কুটুম মোচন অলপমান এয়া আমাৰ নৱতীয়া LP স্কুল দেখাই দিছোঁ আৰু এইফালে যোনটো ৰাস্তা এয়া আমাৰ উৎপল খাই বুলি কৈ দি অসমবাসীয়ে চাইছে এই যোনটো ৰাস্তা দেখিছে আপোনালোকে এই ৰাস্তাটো হৈছে গৰু বাট আৰু এপিনে গতিকে পথাৰ চথাৰ পাই যাম আৰু আমি পথাৰ চথাৰ পাই যাম আৰু আমি জানো যে গড় আহিছে ইয়াত বহুত গড় আহি থাকে আৰু বাটেদি গড় গৈছে আনকি ন এই যোনটো এই ৰাস্তাটোত আছোঁ এই ৰাস্তাটোতে গড় গৈছে কি কম পথাৰত থাকে এতিয়া নাই পবিত্ৰৰ পৰা আহি থাকে আৰু মোচন দে এটা গুড নিউজ আপোনালোকক দি দিছোঁ যিহেতু মোৰ BMW খন জানে কিমান বছৰ পুৰণি
তো BMW এক্সচেঞ্জ কৰি এখন মহা BMW ল'ম বুলি ভাবিছে মানে এখন নিঞ্জা এক্সটো আৰু কাৱাছাকি এখন ল'ম বুলি ভাবিছে মানে আমাৰ সকলো মৰমৰ মটৰচাইকেল এখন ল'ম বুলি ভাবিছে ল'ম মানে বুকিং কৰা হৈছে অতি শীঘ্ৰে ল'ম অকণমান দেখাম গাইছ এয়া এইটো হৈছে আমাৰ নৱহটীয়া আটাইতকৈ পুৰণি নামঘৰ এয়া হৈছে 1 নং নৱহটীয়া এইটো দেখিছে বাসুদেৱ নামঘৰ এইটো ভাৰ্গৱ কিমান চনত স্থাপিত হৈছে জানে নামঘৰটো দেখাই আছে ভাবক 1918 চনত ভাৰত স্বাধীন নহওঁতে এইটো মন্দিৰ আমাৰ মায়েকেও তেতিয়াও জন্ম হৈছিল চাগে কিমান চনৰে ভাবক আপোনালোকে ভাবিব লাগে আমাৰ নৱহটীয়াখন হাই দিছোঁ বেয়া কথা কবি নহয় দে একো নকওঁ আৰু ইয়াত মানে ভেলাঘৰ বনাইছিলে ইয়াত পৰিলে সন্মান কৰা নাই মই হালে চলাচোন তাৰ পৰা কি হ'ল পুৰা ডিজাত উঠি গ'ল খুটু বৰা ৰেকৰ্ডিং চালু হৈ আছে খুটুৱে কি কৈছে জানো দুঘাটে এটা গম দি আহিছে কি বোলে হালা চলাই আছে আমি হালা চলাই থাকোঁ ন আমাক গালি দিয়ে মানে গাঁৱৰ ৰাইজে মানে হালা চলাই আছিল কি বোলে এটা মটৰচাইকেল কিনিছে সেইটো চলা তোৰ ৰেকৰ্ডিং বন্ধ কৰ মানে সি চলাব লওঁতে তাক কৈছে আৰু নচলাবি ইয়াক নিদিবি হাতামান হাতাই লৈছে তাৰপিছত ই গালি দিলে হয় ন দে বাই বাই মোৰ মানে ইউটিউবত ভিডিঅ' দি আছে আৰু ৰাস্তাটো অলপমান এনে গাঁওখন দেখাই আহিলোঁ মানে গাইছ আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ আৰু সকলোৱে যাতে ভিডিঅ'বোৰ মোৰ চাই থাকে আগলৈকে আকৌ আগন্তুক ঠাইত মই যাম নগাঁও মৃত্যুঞ্জয় মন্দিৰৰ ভিডিঅ' বনাইছিলোঁ এইবিলাক চব দিলে ভাগ্য বেয়া কিন্তু আকৌ এবাৰ বনাম মই কেতিয়াও নাহাৰোঁ যুঁজিব লাগিব কাৰণ যুঁজিবই আমি জন্ম লৈছোঁ বাছ সেইটোৱে কথা কওঁ আৰু বেলেগ ভিডিঅ' পাব যেনেকৈ ধৰক নগাঁও গ'লোঁ কামৰূপ গ'লোঁ কিবা গ'লোঁ গুৱাহাটী গ'লোঁ জহে তহে ভাল কণ্টেণ্ট ভিডিঅ' পাব ভাল ঠাই ভিডিঅ' পাব এইটো চেনেলত কাৰণ এইটো চেনেল বনোৱা হৈছে এনেকুৱা তো আৰু মোৰ চেনেলটো যাতে যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু 50টা লাগে মাত্ৰ 200 হ'বলৈ আপোনালোকে ইমান মৰম ছাপোৰ্ট দিছে বুলি দিব মই ভবা নাছিলোঁ ইউটিউবত অহাৰ পৰা আৰু বৰ্তমানলৈকে আৰু মোক এনেকৈ সদায় আশীৰ্বাদ কৰিব আপোনালোকৰ নিজৰ ল'ৰা বা ভাইটি বুলি ধন্যবাদ গাইজ দুটামান পাগলে আহি এইটো পেলাই থৈ গ'ল চাইকেলো আজি জানে বুজি পেলাইছে মই তুলি দিছোঁ বেয়া কথা নহয় গাইজ বেয়া কথা দেখিছে মোক এটা ৰাস্তা আৰু এইটো সেইটো এটা মক্কেল কুকুৰ ঘুটু সেইকেইটা পেলাই থৈ আহিছে এতিয়া ধ্বংস কৰিব লাগে তো গাইজ বাই বাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বাই বাই আৰু মৰম দি থাকিব আৰু 50টা ছাবস্ক্ৰাইব অতি শীঘ্ৰে কৰি দিব 200টা হ'ব 200টা এটা ধামাকাৰ চেলেঞ্জ হ'ব 200টা মুঠতে ছাবস্ক্ৰাইব কৰি দিব বাই বাই